নমস্কাৰ, মোৰ চেনেল হেল্প এণ্ড গাইডলৈ সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 9ৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ দ্বিতীয় অধ্যায় বুজাব লৈছোঁ। আজি বুজাব লোৱা বিষয়কেইটা হৈছে ৰামকৃষ্ণ মিছন, থিঅ'ছফিকেল ছ'চাইটি আৰু আলিগড় আন্দোলন। ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক আছিল স্বামী বিবেকানন্দ। তেওঁৰ প্ৰকৃত নাম আছিল নৰেন্দ্ৰনাথ দত্ত আৰু তেওঁ যেতিয়া সন্ন্যাস ব্ৰত গ্ৰহণ কৰিছিল তেতিয়াই তেওঁৰ নামটো স্বামী বিবেকানন্দ নামে পৰিচিত হৈছিল। তেওঁ ৰামকৃষ্ণ পৰমহংসৰ মতবাদত মুগ্ধ হৈ ৰামকৃষ্ণ মিছন গঢ়ি তুলিছিল। স্বামী বিবেকানন্দই হিন্দু ধৰ্মৰ প্ৰকৃত সত্য দেশে বিদেশে বিস্তাৰ কৰি ফুৰিছিল আৰু তেওঁ ধৰ্ম সাধনাৰ বিশেষত্ববোৰ আছিল ভাৰতীয় মনত স্বদেশ প্ৰেম সঞ্চাৰ কৰা, ভাৰতীয় মনত আত্মবিশ্বাস, আধ্যাত্মিকতা ভাৱ আৰু ঐক্য সম্প্ৰীতি ভাৱ গঢ়ি তোলা। স্বামী বিবেকানন্দৰ প্ৰধান উদ্দেশ্য আছিল বিশ্ব দৰবাৰত ভাৰতীয় জাতিটোক এটা শক্তিশালী জাতি হিচাপে গঢ়ি তোলা আৰু সেয়ে তেওঁ ভাৰতৰ প্ৰাচীন ঐতিহ্য আৰু গৌৰৱৰ কথা প্ৰচাৰ কৰিছিল। স্বামী বিবেকানন্দই 1893 খ্ৰীষ্টাব্দত চিকাগো চহৰত এখন ধৰ্মসভা অনুষ্ঠিত হৈছিল আৰু তেওঁ তাত হিন্দু ধৰ্মৰ ওপৰত সাৱলীল বা সহজ বক্তৃতা দিছিল আৰু আমেৰিকাবাসীক মুগ্ধ কৰিছিল। থিঅ'ছফিকেল ছ'চাইটি হৈছে এটা আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান। এই অনুষ্ঠানটোৰ জন্ম হৈছিল আমেৰিকাৰ নিউয়ৰ্ক চহৰত 1875 খ্ৰীষ্টাব্দত আৰু শাখা কাৰ্যালয় হিচাপে ভাৰতৰ মাদ্ৰাজত মুকলি কৰা হৈছিল 1885 খ্ৰীষ্টাব্দ। কিন্তু এই অনুষ্ঠানে তেতিয়া ইমান জনপ্ৰিয়তা লাভ কৰা নাছিল। যেতিয়া 1893 খ্ৰীষ্টাব্দত এনি বেছাণ্ট মাদ্ৰাজত আহি উপস্থিত হৈছিল তেতিয়া তেওঁ এই অনুষ্ঠানটি জনপ্ৰিয় কৰি তুলিছিল। এনি বেছাণ্টে সমাজ সেৱাৰ যোগেদি ভাৰতীয় প্ৰাচীন সভ্যতা আৰু সংস্কৃতি পুনৰুদ্ধাৰ কৰিব বিচাৰিছিল। তেওঁ ভাৰতত কেইবাখনো আদৰ্শ শিক্ষানুষ্ঠান গঢ়ি তুলিছিল। 1898 খ্ৰীষ্টাব্দ বাৰাণসীত এনি বেছাণ্টে এখন চেণ্ট্ৰেল হিন্দু স্কুল স্থাপন কৰিছিল আৰু এই স্কুলখন 1916 খ্ৰীষ্টাব্দত বেনাৰস হিন্দু বিশ্ববিদ্যালয় হৈছিলগৈ। এনি বেছাণ্টে যদিও আয়াৰলেণ্ডত জন্মগ্ৰহণ কৰিছিল কিন্তু তেওঁ ভাৰতবৰ্ষক মাতৃভূমি হিচাপে আঁকোৱালি লৈছিল। 1916 খ্ৰীষ্টাব্দত এনি বেছাণ্টে হোম ৰুল লীগ প্ৰতিষ্ঠা কৰিছিল আৰু ভাৰতীয়ৰ মাজত স্বশাসনৰ প্ৰয়োজনীয়তা প্ৰচাৰ কৰিছিল। লগতে 1917 খ্ৰীষ্টাব্দত ভাৰতীয় কংগ্ৰেছৰ অধিৱেশনত সভাপতিৰ পদ অলংকৃত কৰিছিল আৰু তেওঁৱেই আছিল জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভাপতি। আলিগড় আন্দোলন হৈছে ভাৰতৰ মুছলমানসকলক আলিগড় শিক্ষানুষ্ঠানৰ মাধ্যমেৰে আধুনিক শিক্ষা বা পাশ্চাত্য শিক্ষাৰে শিক্ষিত কৰি তেওঁলোকৰ মাজত ভাৰতীয় জাতীয়তাবাদী ভাৱধাৰাৰ সঞ্চাৰ কৰাই আছিল আলিগড় আন্দোলন। মুছলমান সমাজক আধুনিক চিন্তা চৰ্চাৰে চিনাকি কৰাই দিয়াৰ ক্ষেত্ৰত ছৈয়দ আহমদ খানৰ অৱদান উল্লেখনীয়। তেওঁ মুছলমান সম্প্ৰদায়ক পাশ্চাত্য শিক্ষাৰে শিক্ষিত কৰি তোলাৰ উদ্দেশ্যে 1864 খ্ৰীষ্টাব্দত গাজীগড়ত এখন ইংৰাজী আদৰ্শ বিদ্যালয় স্থাপন কৰিছিল। পুনৰ 1865 খ্ৰীষ্টাব্দত বিজ্ঞান সমিতি নামৰ এটা সামাজিক অনুষ্ঠান প্ৰতিষ্ঠা কৰিছিল আৰু তেওঁ কেইবাখনো ইংৰাজী ভাষাৰ গ্ৰন্থ উৰ্দু ভাষালৈ অনুবাদ কৰিছিল। 1875 খ্ৰীষ্টাব্দত তেওঁ আলিগড় মহমুদান এংলো ইণ্ডিয়ান কলেজ প্ৰতিষ্ঠা কৰিছিল আৰু কম সময়ৰ ভিতৰতে অনুষ্ঠানটো পাশ্চাত্য সাহিত্য সংস্কৃতিৰ আধাৰত জ্ঞান চৰ্চাৰ এটা অন্যতম কেন্দ্ৰ হিচাপে গঢ়ি উঠিছিল। ছৈয়দ আহমদ খানে আলিগড়ত স্থাপন কৰা শিক্ষানুষ্ঠানৰ যোগেদি মুছলমানসকলক ৰাজনৈতিক চেতনাৰ ক্ষেত্ৰত বিকাশ কৰিব বিচাৰিছিল। লগতে তেওঁ জাতীয় কংগ্ৰেছৰ দৰে আন এটা জাতীয় অনুষ্ঠান গঢ়ি তুলিবলৈ বিচাৰিছিল আৰু ইয়াৰ ক্ষেত্ৰত আলিগড় মহম্মদান এংলো ইণ্ডিয়ান কলেজে বিশেষ বৰঙণি আগবঢ়াইছিল। লগতে এই অনুষ্ঠানৰ যোগেদি ভাৰতীয় মুছলমানসকলক পাশ্চাত্য শিক্ষা সংস্কৃতিৰ সংস্পৰ্শলৈ অহাৰ বাট মুকলি কৰি দিছিল আৰু সমাজত যি কুসংস্কাৰ চলি আছিল তাৰ পৰা যাতে মুছলমান সমাজক মুকলি কৰিব পাৰে তাৰ ক্ষেত্ৰত গুৰুত্ব দিছিল।